NE24 আসল দৰ্শকসকলকে নমস্কাৰ জনাইছোঁ আৰু NE24 আসল চোৱাৰ কাৰণে সকলোকে ধন্যবাদ জনাইছোঁ। গৰীবপুৰৰ প্ৰথমবাৰৰ বাবে এজন যুৱকে সাজি উলিয়ালে LPG গেছ নোহোৱাকৈ ৰান্ধিব পৰা বিশেষ চুলা। হয়, ধুবুৰী জিলাৰ গৰীবপুৰৰ প্ৰথমবাৰৰ বাবে গৰীবপুৰৰ এজন যুৱক প্ৰচেষ্টাত সাজি উলিয়ালে ইলেক্ট্ৰনিক ৰন্ধন গেছৰ চুলা। LPG গেছ চিলিণ্ডাৰ নোহোৱাকৈ ৰান্ধিব পৰা বিশেষ সুবিধা থকা ৰন্ধন গেছৰ চুলা। হয়, LPG গেছ পৰিৱৰ্তে সামান্য পৰিমাণৰ কয়লা অথবা শুকান খৰি ৰান্ধিব পৰাকৈ সাজি উলিয়ালে এই ৰন্ধন গেছৰ বিশেষ চুলা। হাছিনুৰ ৰহমান নামৰ যুৱক এজনৰ প্ৰচেষ্টাত উলিয়াব সম্ভৱ হৈছে এই চুলা। অতি কম খৰচত আৰু কম সময়ৰ ভিতৰতে ৰান্ধিব পৰা বিশেষ সুবিধা আছে বুলি জনাই দিয়ে। এদিন চাৰ্জ কৰিলে ৩-৪ দিন লৈকে চলিব পৰা বুলি জনাই দিয়ে। অসমত যিকোনো ঠাইত কিনিব বিচাৰিলে আৰু কোনোবাই ডিষ্ট্ৰিবিউটৰ ল'ব বিচাৰিলে যুৱকজনৰ লগত যোগাযোগ কৰিবলৈ আহ্বান জনায়। যুৱকজনৰ যোগাযোগ নম্বৰ হ'ল ডিছক্ৰিপশ্যন নম্বৰত আমাৰ দিয়া আছে। এই ডিছক্ৰিপশ্যন নম্বৰত আপোনালোকে যোগাযোগ কৰিব পাৰে। আপোনালোকে দেখি আছে NE24 আছাম নিউজ ডেস্ক NE24 আছাম। আধুনিক চৌকা সুন্দৰ টেকন'লজি, স্মল মেকানিজিম, মোৰ নাম হাছিনুৰ ৰহমান। আমাৰ ঘৰ চৰিকুমৰত। এইটো মই এইটো আৱিষ্কাৰ কৰিছোঁ ছুপাৰ ফাষ্ট ষ্টভ। এইটো মানে সুবিধা হ'ব মানুহবিলাক যদি ইউজ কৰে, গেছ চিলিণ্ডাৰ ইউজ কৰে, গেছ চিলিণ্ডাৰ তাত নালাগে আৰু কাৰেণ্টত অলপ চাৰ্জ দিলে হৈ যাব। অলপ খৰি লগাই দিলে 2টা বা 3টা খৰি দিলে কাম হৈ যাব। তাৰপিছত আপুনি এই যে স্কুলৰ ভাত চাত বনায় তাতে লাগিব পাৰিব। তাৰপিছত আৰু হোটেলত বা বাৰীত ৰন্ধা বঢ়া কৰিবৰ কাৰণে বহুত আৰু কি সুবিধা হৈ যাব। আজিকালি LPG দিনে দিনে দাম বাঢ়ি আছে। মই এইটো ভাল কাৰণে বনাইছোঁ। যদি কোনোবাই লাগে মোৰ এটা নাম্বাৰ আছে, মোক ফোন কৰিলে পাই যাব। আৰু অলপ চাৰ্জ দিব লাগিব। চাৰ্জ যদি কৰে 2-3 ঘণ্টা মোটামুটি 2-3 দিনমান ভাত ৰান্ধিব পাৰিব, কোনো অসুবিধা নাই। আৰু কিবা প্ৰব্লেম হ'লে মোৰ তাতে নাম্বাৰ থাকিব, মোক ফোন কৰিলে হৈ যাব। আৰু কোনোবাই যদি ডিষ্ট্ৰিবিউটাৰ ল'ব খোজে তেনেহ'লে মোৰ লগত কণ্টেক্ট কৰিলে হৈ যাব। মই ধুবুৰী জিলাত ধুবুৰী ডিষ্ট্ৰিক্টত ফাৰ্ষ্ট এইটো বনাইছোঁ। ইয়াতে এইটো মই দি আছোঁ। আপোনালোকক যোগাযোগ কৰক, মোৰ লগত কাম কৰক, সুবিধা হ'ব আৰু চব মানুহ ভাল হ'ব। এইটোৰ দাম আছে 3500 টকা। এইটো মোৰ নাম্বাৰ দিয়া থাকিব, ইয়াতে কল কৰিলে পাই যাব। এইটো কি ৰন্ধা বঢ়া কৰিলে প্ৰথম আগুনটো জুইটো ধৰিব লাগিব ন। জুইটো যেতিয়া হৈ যাব তেতিয়াতো টাইম নালাগিব আৰু তাতে ফেন আছে তাতে ট্ৰান্সফৰ্মাৰ আছে, 6 ভল্ট বেটাৰী আছে। চাৰ্জ যেতিয়া হৈ যাব তেতিয়া যেতিয়া জুইটো জ্বলিব তেতিয়া স্পীড হৈ যাব, তেতিয়া টাইম নালাগিব। আধা ঘণ্টা 1 ঘণ্টাৰ ভিতৰত হৈ যাব চববিলাক। এইটো মই ভাবিছিলোঁ 3-4 মাহ হৈ গ'ল আৰু 3-4 মাহ হৈ গ'ল। তেতিয়া মই চিন্তা কৰিছোঁ তো এইটো বনালে বজাৰত দিলে আৰু বেছি ভাল হৈ যাব। মই বনাইছোঁ বহুত কেতিয়া 500 পিচ বনাই কেনে মই মাৰ্কেটিং টেষ্ট কৰি আছোঁ। বৰপেটাত দিছোঁ, গোৱালপাৰাত দিছোঁ আৰু মেঘালয় তোৰাত দিছোঁ। ইয়াতে আজি ধুবুৰীতো মই কৰি আছোঁ, চলি আছে আৰু। মই ৰাইজক জনাই আছোঁ যে আপোনালোকে যদি এইটো ইউজ কৰে আপোনালোকে সুবিধা হ'ব আৰু যাতে LPG গেছ চিলিণ্ডাৰৰ যি দাম হৈ আছে দিনে দিনে আৰু এইটো লাগালে আপোনাৰ বহুত সুবিধা হ'ব। তাতে আপোনালোকক যদি লাগে মোৰ তাতে নাম্বাৰ আছে, কণ্টেক্ট কৰিব। আপোনালোকক ইউজ কৰক, তেতিয়া আপুনি গম পাব যে বস্তুটো কেনেকৈ লাগিছে।